নমস্কাৰ ছাত্ৰসকল তোমালোকক আৰে ক্লাছেছ নামৰ চেনেলটোলৈ আকবাৰ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ গণিতৰ চেপ্টাৰ 5 সমান্তৰ প্ৰগতিৰ এক্সাৰসাইজ 5.2 ৰ কুৱেশ্যন নম্বৰ 17 ৰ ওপৰত। গতিকে ছাত্ৰসকল আশা দেৰি নকৰি পেলাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চোৱা এক্সাৰসাইজ 5.2 ৰ কুৱেশ্যন নম্বৰ 17 ত আমাক কি দিছে 3,8,13, 253 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা। কি কৈছে আমাক এটা সমান্তৰ প্ৰগতি দিছে আৰু কৈ আছে এই সমান্তৰ প্ৰগতিৰ শেষৰ ফালৰ পৰা আমি কি উলিয়াব লাগে 20তম পদটো নিৰ্ণয় কৰিব লাগে। এতিয়া চোৱা যেহেতু আমাক শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰিবলৈ দিছে গতিকে আমি এই প্ৰগতিটো কি কৰিম উলুটাই লম। প্ৰথমে তোমালোকক যেতিয়া কুৱেশ্যনত দিয়া থাকিব যে শেষৰ ফালৰ পৰা 20তম 30তম পদ নিৰ্ণয় কৰা তেতিয়াই তোমালোকে কি কৰিবা সমান্তৰ প্ৰগতিটো তোমালোকে উলুটাই লবা। গতিকে আমি এই কুৱেশ্যনটো সলভ কৰো। গতিকে আমি সলিউশনে কি লিখিম যে প্ৰগতিটো উলুটাই পাওঁ, প্ৰগতিটো উলুটাই পাওঁ, প্ৰগতিটো উলুটাই পাওঁ। এতিয়া চোৱা উলুটাই দিলে কি হ'ব 253, তাৰ পিছত কি আহিব 13, 13ৰ পিছত আহিব 8 আৰু তাৰ পিছত আহিব 3। আমি সমান্তৰ প্ৰগতিটো উলুটাই লিখিছো। এতিয়া চোৱা ইয়াত a is equal কিমান a is equal 253। তাৰ পিছত চোৱা d is equal কিমান ইয়াৰ পৰা আমি d উলিয়াব নোৱাৰিম গতিকে ইয়াৰ পৰা উলিয়াব লাগিব 8 minus 13 is equal minus 5। d ৰ মান আমি কিমান পাইছো -5। তাৰ পিছত n আমাক প্ৰশ্নত কি কৈছে কিমানতম পদ উলিয়াবলৈ 20তম গতিকে n is equal 20। এতিয়া চোৱা এতেকে a 20 is equal a plus 19d আমাৰ কি উলিয়াব লাগে 20তম পদ উলিয়াব লাগে। এতিয়া চোৱা ইয়াৰ মান কিমান 253 প্লাস 19 ইনটু d ৰ মান কিমান d ৰ মান হল -5। এতিয়া চোৱা 253 প্লাস মাইনাসে মাইনাস 19 ইনটু 5 is equal 95। এতিয়া 253 পৰা যদি আমি 95 মাইনাস কৰো তেতিয়াহলে কিমান পাম 158। গতিকে 20তম পদ আমি কিমান পাইছো 158। এতেকে শেষৰ ফালৰ পৰা 20তম পদটো হল 158। গতিকে ছাত্ৰসকল এইখিনি আছিল কুৱেশ্যন নম্বৰ 17 ৰ সলিউশন। আশা কৰো তোমালোকে এই কুৱেশ্যনটো ধুনীয়াকৈ বুজি পাইছা। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিবা, তোমালোকৰ বন্ধুবৰ্গৰ সৈতে যিমান পাৰা সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।